তো গাইস গাড়ীত তেল হে তো গাইস মন্দিৰটো ছাতি ৰাতি জ্বলাই আছে ইয়াত এনেকৈ তো আমি খাৰেটো বুটখিনি ৰুলোঁ তো চাহ খাওঁ দূৰত আমাৰ বহা নহ'ল কাৰণ ইয়াৰ মানে দোকান খুলিব যায় কি সেইকাৰণে আমাৰ মানে দোকান দেৰি হৈছিল চলো চলো বলো বলো চলো ঠিক সেইদিনা ধুম বাৰ কিন্তু মানে বঢ়িয়াকৈ লৈ যাব লাগিব না দে নাগে যাই তুমি একলা পাৰিম আর আইসা একলা দে এদাও লগ তো এটি বস্তু সঁচা কিন্তু মোৰ বিৰাট টান লাগে ভৰিত বল দিব লাগে দে হৈছে হৈছে ভালকে শুই দিনা একবাৰ জোৰকে দিছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম চলো হাও আৰু বন্ধ করলি দে একবারে মারবি ভাগে মার একবারে মার দে জয় শ্ৰীৰাম জয় শ্ৰীৰাম रेस्पेक्ट आ जाएगा भी चलो और हेलो भरी को थोड़ी इधर बुक तो बहुत चलो तो गाइस चलो गाड़ी का आरंभ करी चल लाके তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ তো সকলোৰে খবৰটি ভালে চাগে তো চলকতে আজি আছোঁ মনসা পূজা কালিৰ পৰা আৰম্ভ হৈছে কালি মানে সেই গ'ল মনসা পূজাত মানে এই বাৰ ফাৰ্ষ্ট তো গাইস গাড়ীত তেল হে হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ তো সকলোৰে খবৰটি ভালে চাগে তো জলকতে আজি আৰু মই যাই আছোঁ মনসা তো কিয় যাই আছোঁ কৈছোঁ তো বৰ্তমান গাড়ীত তেল শেষ এতিয়া আমি চকলৈকে যাই আছোঁ তেল ভৰাই গাড়ীত তেল তো জন দোকানত পাওঁ না নাপাওঁ বা তেল ডিপু এৰিছোঁ গাইছ আমি তেল ভৰাব আৰি তেল ডিপু এৰিছোঁ তাৰপিছত তেল শেষ না কি তো গাইছ বুলি এই আমাৰ মেডিকেলৰ আগত গাইছ চকত তেল বিচাৰিছোঁ তো বাগে পাওঁ না নাপাওঁ ঠিক নাই গাইছ যাই আছোঁ লাহেকৈ লাগি কিবাকে তেলৰ বটলটো পালোঁ আৰু বিচাৰি না কি নাপচি গেলা আৰু তেল দিবলৈকে যাব লাগিলে বুলি গাইছ এই কিবাকে পালোঁ এতিয়া আমাৰ চকত ভৰাই ল'লোঁ এতিয়া যাওঁ আৰু লাহেকৈ তো ৰিক্সতে গাইছে এখন গাড়ীয়ে বেয়া তেল খাই পুৰা একদম আকাশ গম পাৰা বেয়া খাই কিন্তু গাইছ তো যিয়ে নহওক এতিয়া যাওঁ আৰু আধা লিটাৰ তেল আহি পাওঁ না নাপাওঁ ঠিক নাই যাওঁ আৰু কি ঠিক ভৰব লগা যাওঁ এতিয়া লগ তো সেইদিনা যে ভ্লগ বনাইছিলোঁ তো কালি লাষ্ট আছিল পূজা এতিয়া শেষ হ'ল কালি লাষ্ট পূজা গ'ল তো এতিয়া মানে আমাৰ মামাৰ ঘৰ মনসা চিধাই তো এয়া মানে ভাঙিছে চব চাব পাৰে এয়া হ'ল বৰিমুখ চক এতিয়া ৰাস্তাদি আমাৰ মামাহঁতত যায় এনেকৈ তো এতিয়া মানে মামাহঁতত যাম কিন্তু প্ৰথমতে মনসা মন্দিৰৰ পৰা আহোঁ মন্দিৰত যাওঁ তাৰপিছত মামাহঁতত আহিম মামাহঁতত তো এতিয়া অলপ মানে মনসা পূজাও চাই আহোঁ দিনতে হওক মানে আহিম ৰাতিও আহিম কিন্তু অলপমান চাই আহোঁ মানে কেনেকুৱা কি কৰিছে আহিম মামাহঁতত তো বলক ইয়াৰ বেছি দূৰ নহয় অলপ গ'লে পাম তাত হৈ আছে মনসা পূজা তো চলক অলপ ভিতৰৰ পৰা আহোঁ ভিতৰত থাকিম
তো গাইছ মন্দিৰটো চাতি ৰাতি জ্বলাই আছে ইয়াত সেনেকৈ তো আমি গা চা ধুই অনাই যিহেতু মানে নহৰু কোৱাৰ ভিতৰত তো সেইটোৱে তো এনেকুৱা তো বেছি ডাঙৰ কৰা নাই চাগে এইবাৰ এই আগৰ নিচিনা বেছি ডাঙৰ কৰা নাই চাগে এইবাগে ষ্টেজখন আছে তো এইবাগে এবাৰ হোৱা একবাৰ এইবাগে ষ্টেজখন আছে এইখন আগৰ ষ্টেজখন তো এনেকুৱা খোলা নাই দোকান ভাৰবিলাক খোলাই নাই চব পেকিং কৰা আছে যিহেতু ৰাতিয়ে এইবিলাক মানুহ চানুহ হ'ব খুলিব এতিয়াতো মানে কিছু মানে ছাতি জ্বলাব আহিলে আহিব নহ'লে নাই আৰু এইয়া খোলা আছে চবৰে এতিয়া মন্দিৰৰ পৰা আহিলোঁ এতিয়া যাম আমাৰ হাতত তো এনেকুৱা বেছি দূৰ নহয় আগত এটা ৰাস্তা আছে এনেকুৱা ঘূৰিব লাগিব তো চলক তো চলক গাইছ এনেকৈ যাব লাগিব চিধাই তাৰপিছত পাম আৰু লাহেকৈ মামাৰ ঘৰ ঠিক আছে টেনশ্যন পচাৰিব গাড়ীটো হাতত দিলি তো গাইছ চিপাকে আহি পালোঁ মামাহঁতৰ ঘৰ তো এইটোৱে সৰু এতিয়া পাকা ঘৰ বান্ধি আছে আৰু এইটো তো এইটোৱে আৰু মামাহঁতৰ ঘৰ তো মানে যাওঁ আৰু মানে ই দোকান খুলিব বোলে ইয়াত দেৰি হৈ আছে তো সেইকাৰণে যাওঁ মানে অলপ সোনকালতে আহাৰ হ'ল যিহেতু আমি বহুত জেগা বুলবা লগা হ'ল তেলৰ কাৰণে তো সেইকাৰণে আৰু যাওঁ আৰু লাহেকৈ খাৰেটো আৰু বহুতখিনি লৈ ল'লোঁ এতিয়া যাওঁ বলক চাহৰ দূৰৰ কথা আমাৰ বহাই নহ'ল কাৰণ ইয়াৰ মানে দোকান খুলিব যায় খেতি সেইকাৰণে আমাৰ মানে দোকানত মানে দেৰি হৈছিল দোকানত আৰু ফুটিলোঁ মানে তো আহিম পুলিচৰ পৰা আহিম কালি মানে গধূলি অহা কথা কৈছিল তো এতিয়া যাওঁ বলক মচৰ পৰা আহি পালোঁ আৰু মচৰ পৰা আহি পালোঁ গাইছ লাহেকৈ ঘৰ যাঙাল গাড়ী তো মানে কি হ'ল আকাশৰ মানে দোকান খুলিব লাগিল সেইকাৰণে আকাশে থাকি গ'লি দোকান খোলে বোলে তো মই সেইকাৰণে বেটাৰী আহিলোঁ তো গাইছ আহি পালোঁ গাঁও তো এতিয়া যাওঁ ঘৰলৈ তো মোৰ বিয়াত পানী পেলাই লাগিছে মামাৰতো মানে ই আকাশত আঁঠুৰ কৰাই মানে বহা দূৰ পানী খোৱা দূৰ অচা খোৱা দূৰ পানী খোৱা নহ'ল মোৰ তো প্ৰত্যেক বুটখিনি লুলো আৰু গুচি আহিলোঁ তো চলক এতিয়া যাওঁ বিয়াত মোৰ পানী পেলাই লাগিল এতিয়া ঘৰলৈ যাওঁ আৰু পানী গিলাচ খাওঁ বঢ়িয়াকৈ এই গাইছ ঠগিত দিয়া বুট এয়া গাইছ বঢ়িয়াকৈ পানীখিনি খাই ল'লোঁ এটাই বেয়া তোমালোক দে বাপ্পা জেকেট পিন্ধি গৈছোঁ লাইন নাই হা জেকেট পিন্ধি গৈছোঁ বেয়া কৰি লৈছি গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব আৰু এটা ভালছে কমেণ্ট কৰিব তো দিয়ক বাই বাই টাটা নেক্সট ব্লগত লগ পাইছোঁ বাই বাই